এসময়ত এখন নৈৰ পাৰত এটা বগলীয়ে বাস কৰিছিল। নৈখনৰ কিছু দূৰত থকা হাবি এখনত এটা শিয়ালো আছিল। এদিন সিহঁত দুয়োটা বন্ধু হৈ পৰিল। এদিন শিয়ালটোৱে বগলীটোক ক'লে, বন্ধু, তুমি আজি দুপৰীয়াৰ সাজটো আমাৰ ঘৰতে খাবা। কথামতেই বগলী গৈ শিয়ালৰ ঘৰ পালেগৈ। শিয়ালে বগলীক আঠে বেঠে বহিবলৈ দি কাঁহীৰ দৰে চেপেটা শিল এচটাত মাংসৰ জোল খাবলৈ দিলে। বেচেৰা বগলীটোৱে ঠোঁটেৰে একো খাব নোৱাৰিলে আৰু শিয়ালটোৱে চেলেকি চেলেকি খালে। বগলীয়েও তেতিয়া শিয়ালক এসেকা দিয়াৰ কথা ভাবিলে। এদিন বগলীয়েও শিয়ালক নিমন্ত্ৰণ দিলে আৰু তাৰ পাছত আদৰ সাদৰ কৰি বহুৱাই শিয়ালক খাবলৈ দিলে। বন্ধু, আহা, ইয়াতে আমাৰ খোৱা বস্তু আছে। বগলীয়ে টপাটপ খালে আৰু শিয়াল দুখ মনে বহি থাকিলে।